হেল্ল' গাইজ গুড মৰ্ণিং। চ' পুৱাই ৰাস্তাত থকা হাঁহকেইটাক বাই বাই দি পখৰ ৰ'দত ছানগ্লাছযোৰ লগাই এতিয়া মই আহি গ'লোঁ দোকানলৈ। ৰ'ব পখৰ ৰ'দ বুলি কৈছিলোঁহে, এতিয়া আধা ৰাস্তাতে পাই গ'ল ন ধাৰাসাৰ বৰষুণে। মানে বতৰৰ কোনো মহিমা ধৰিব নোৱাৰি বুজিছে। বহু টাইম অপেক্ষাৰ পিছতো যেতিয়া বৰষুণটো নল'লে ময়ো এতিয়া তিতি বুৰিয়ে আহি গ'লোঁ দোকানলৈ। আৰু এই আহি থাকোঁতে নগাঁও টাউনত সোমোৱাৰ লগে লগে বৰষুণ শেষ। আৰু এতিয়া দোকান খোলাৰ লগে লগে ভণ্টিহঁত আহিছিলে এপ্লাই কেইটামান কৰিবলৈ। তাৰপিছত আকৌ এতিয়া আহি গ'ল বৰষুণটো। আৰু বতৰৰ খেলি মেলি দেখি বৰকৈ মাথাটো বিষোৱা দেখি পেলাই এতিয়া ভাইটিহঁতে লৈ আহিলে চাহ। চ' গোটেইকেইটাই খাই ল'লোঁ। খাই বৈ লৈ আজি দুপৰীয়া ভাত খাবলৈ আহি গ'লোঁ এডেবলত, মানে মোৰ দোকানৰ ফ্ৰণ্টৰে ৰেষ্টুৰেণ্টখনত। তাত এতিয়া নতুনকৈ এড কৰিছে আপোনাৰ ভেজ থালি, চিকেন থালি আৰু ফিছ থালি। ঠিক আছে বঢ়িয়া। ত' ধুনীয়া ধুনীয়া থালিকেইখন দেখি ৰখিব নোৱাৰি ময়ো মোৰ থালিখন আনি ল'লোঁ। আনি পেলাই এতিয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ এতিয়া খাবলৈ কাৰণে। চ' বিৰাট ধুনীয়াকৈ ভাত সাজ খাই এতিয়া আহি গ'লোঁ দোকানলৈ। তাৰপিছত এতিয়া কাম চাম কৰি বন্ধ কৰি আজি আহি গ'লোঁ ঘৰলৈ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই।